কাউৰে কণী পাৰে বাহ 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 আমৰ গছত কুলিৰ বাট কাউৰে কণী পাৰে বাহ চেনি খোৱা বোৱাৰী মাখানে ফেচবুকত লাইন মাৰে বাপৰে বাপ কিন্তু বেয়া দিছি কিন্তু এই ডায়লগটো আৰু জনাইছোঁ আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল গগন কলিতা আছামিজ। আজি মোৰ লগত বিশেষ এজন যুৱক আছে, সেই স্কচ ভিডিঅ' সকলোৱে জানে। নমস্কাৰ। মোৰ ভাইটি হ'ব স্কচ। তোমাৰ এই কেতিয়াৰ পৰা এই ভাইৰেল হৈছে ভিডিঅ'? ভিডিঅ' মানে মই সেনেকৈ নাজানো, তো আমাৰ লগত মোৰ সহযোগ কৰা এজন ব্যক্তি আছে, তো ধ্ৰুৱদা আহক আমাৰ কাষত, আমাৰ ধ্ৰুৱদা আহিব লাগে, মঞ্চত ধ্ৰুৱদা আহিব লাগে। সেই আপোনাৰ আৰু চুলি তুলি একদম নাই মোৰ আৰু অৱস্থা বঢ়িয়া কোনে সহায় কৰিছে ইউটিউবত বা এই ভাইৰেল হোৱাৰ কাৰণে? মেইনলি ক'বলৈ গ'লে মই প্ৰথম ইউটিউব বনোৱা নাছিলোঁ, আৰু মোক প্ৰথম মহন্ত দায়ে মোক সৰ্থেবাৰী সভাত নিছিল। তাৰপিছত এনেকৈ মিন্ময় দা গুঞ্জন দাক লগ পাই, আৰু মোক ছেকেণ্ড টাইম ডিম্পু বৰুৱাক লগ ধৰাই দিছিল সুমন দায়ে, আৰু মোৰ মৰমৰ মানুহ দুজনক লগ ধৰাই দিছিল। নামটো কি আছিল? অসম আৰু মাইট টাংগো। আৰু বৰ্তমান একো নকওঁ, ধ্ৰুৱদাই এটা গান মাৰিব আপোনালোকক শেষত পৰ্যায়ত দেখাম। নাই মই ক'লে গাবয়ে, নাগায় একো নাথাকে, আপোনালোকে শুনিব। তো আৰু নেক্সট কুৱেশ্যনটো কৰা। তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মা দেউতা মই। আৰু কোন ক্লাছত পঢ়ি আছে? মই ক্লাছ 10ত পঢ়ি আছোঁ। ক্লাছ 10ত। আৰু তোমাৰ এই যেতিয়া ভিডিঅ' ভাইৰেল হৈছিল মনত কেনেকুৱা লাগিছিল? মনত মানে যিবিলাক প্ৰথমতে কৰাৰ আগে মই ভবাই নাছিলোঁ যে ৰাইজে ইমানখিনি আঁকোৱালি ল'ব আৰু ইমান মৰম কৰি ভাইৰেল কৰি দিব, মই ভবাই নাছিলোঁ। তো মই যেতিয়া শুই আছিলোঁ যেতিয়া পুৱাই দেখিলোঁ, মোক এজনে ক'লাক, অ' বাবা মোক তেতিয়া স্কচ বুলি মাতে, অ' স্কচ তোমাৰ দেখোন এটা ভিডিঅ' ভাইৰেল হ'ল। মানে নিউজত দেখিছিলে প্ৰথম নিউজত। তাৰপিছত মোৰ কি ভিডিঅ' ভাইৰেল হ'ল, মইতো এনেকুৱা ক'তো ভিডিঅ' কৰা নাই। তেওঁলোকৰ নামটো যি মাৰিছিলা নামটো, মোৰ ভাল লাগিল তেতিয়া শুনি, আৰু তেতিয়াৰ পৰা মানুহে মোক চিনি পোৱা হ'ল, আৰু মোক মধুস্মিতা বায়ে মোক নাগালেণ্ডৰ নামটো হেৰি কৰিছিল, আৰু মধুস্মিতা বাই নিদিলে মই ইমানখিনি আগুৱাই নগ'লোঁ হয়। তো মই চবকে ধন্যবাদ দিছোঁ, আপোনাকো সকলোকে দিছোঁ, মহন্ত দা, সুমন দা, মিন্ময় দা, ডিম্পু দা, বেতাল, নিপু, ধ্ৰুৱ, আৰু তোমাকো ধন্যবাদ দিছোঁ। আৰু তোমাৰ এই যোনটো গুৱাহাটীত ট্ৰেফিক জাম কৈ দিয়াচোন অলপ। গুৱাহাটীৰ ট্ৰাফিক জাম বাবা দিবা। বাবা গুৱাহাটীৰ ট্ৰাফিক জাম, বতৰত খাবা আম, বাবা তই ভাল নাপলি কি হ'ল জখনি জীয়াক তোতকৈ থৌগা পিপাম। আৰু এটা ইয়াৰ নতুন ডাইলগ আহিছে একদম ৰিচেণ্টলি, এই ফেচবুকত কিবা লাইন মাৰে নে মই দি আছোঁ নতুন ডাইলগটো। আমৰ গছত কুলিৰ বাট কাউৰে কণী পাৰে, আমৰ গছত কুলিৰ বাট কাউৰে কণী পাৰে, চেনি খোৱা বোৱাৰী মাখানে ফেচবুকত লাইন মাৰে। কিন্তু বেয়া দিছি কিন্তু এই ডায়লগটো আৰু এটা ডাইলগ এটা কৈ দি আছোঁ নতুন ডাইলগ। নদী পাৰৰ কন্যাবালা তাতে পৰে হুদু, আমি ভাই নাজনা চলি বোৱাৰীকে লাইন মাৰো। বাপৰে বাপ সাংঘাতিক। আৰু তোমাৰ ঘৰ কবানী ক'ত? মোৰ ঘৰ বেলচৰত। কলাই বেলচৰত ঘৰ। আৰু তোমাৰ স্কুল কোন? স্কুল মোৰ বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বহুত ভাল স্কুল, আৰু এইখনতে মই পঢ়ি আছোঁ। এই আহিছিল স্কচ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা, আৰু স্কচ আগুৱাই যাওক। নাই মই এটা কথা কওঁ, তো ভিডিঅ'টো বহুত সেই হ'ল, তথাপিও মই লাষ্টত দাদাই কোৱা নাই, মই লাষ্টত এবাৰ নাগালেণ্ডটো মাৰি দি আছোঁ। সত্ৰী মুনিৰ ভাইজা অ নাম হনু ভূঞা, সেই বুলি পত্নীয়ে স্বামী দেৱক কয়, ঐ শুনছি না মই গা ধুব যাওঁ, আপুনি মেখেলাখন লৈ আহিব দিয়ক। অ' গা ধুম বুলি তাই পালে পানীৰ গাতে, তাৰপিছত তাই কি জানে, আজি ইমান ঠাণ্ডা ক'তনো গা ধুবি, অ' গা ধুম বুলি তাই ঘৰত গুচি যায়। ঘৰত যাই তাই কি জানে, ভৰিৰ পৰা মূৰলৈ তাই মিঠাতেল ঘুহে, গিৰিয়কে ভাবে তাই সদায় গা ধুৱে। ধন্যবাদ। শেষত কিবা সঁচাকে বহুত বেছি ভাল লাগিল। শেষত মানে ধ্ৰুৱদাৰো এটা গান আছে, ধ্ৰুৱদাই গানটো নাই গানটো গাম বাৰু, কিন্তু একচুৱেলি এটা বস্তু ভাল লাগছে, মানে বুঢ়া স্কচ আপোনালোকে সকলোৱে ছাপোৰ্ট কৰক, কাৰণ ল'ৰাজন
মানে ইয়াৰ যিটো টেলেণ্ট ন Talent. সেই টেলেণ্টটো মানে ইয়াক মানিব লাগিব মানিব লাগিব। একচুৱেলি এইটো মানে ইয়াৰ যিটো উপস্থিত বুদ্ধি মানে কোনটো টাইমত কোনটো টপিক পইণ্ট মানে ক'ব লাগে সেই বস্তুটো ছেকেণ্ডত তাৰমানে ভাবি লয় ছেকেণ্ডত ভাবিলোঁ সেইটো আমাৰ তাৰমানে এই বস্তুটো নাহেই মোতচাইও টেলেণ্টেড বহুত ল'ৰা আছে আমাৰ আছে আছে কিন্তু হ'লে মানে কি দেখুৱাব পৰা নাই কিন্তু দেখুৱাব পৰা নাই কিন্তু প্ৰতিভাটো অলপ চলপ দেখিছি তো ভাল লাগছে সকলোৱে ছাপোৰ্ট কৰিছে আৰু বিশেষকৈ স্কচক বহুতে ছাপোৰ্ট কৰিছে আজি এইখিনি ছাপোৰ্টৰ বাবে ইয়ে যি এইটো স্থান পাবলৈ সক্ষম হৈছে তো ভাই তোমালোকো আহিলা চেনেলটোৰ নাম কি আছিল আৰু গগন কলিতা আছামিজ গগন কলিতা আছামিজ মই ধ্ৰুৱজ্যোতি ব্লগছৰ ফালৰ পৰা কৈ দিছোঁ সকলোৱে ছাপোৰ্ট কৰক ইউটিউবটো যিহেতু ছ'চিয়েল মিডিয়া ইজনে সিজনক আগুৱাই নিব লাগে আৰু এটা কথা কওঁ বহুতে নাজানে মোৰ চেনেল থকা বুলি মোৰো এটা চেনেল আছে বুঢ়া স্কচ তো সকলোৱে চাব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু দাদাকো মৰম দিব আৰু দাদাই যাতে বহুত আগুৱাই যাব পাৰে আৰু যাতে একেলগে আমি লগ লাগি থাকিব পাৰোঁ কেতিয়াও হাই কাজিয়া নহয় ভগৱানে আল্লাহ সকলোৱে বাচাই ৰাখে আৰু সকলোকে তো এয়াই কামনা কৰোঁ জয় আই অসম তেনেহ'লে আজিলৈ বাই বাই তো গাইজ আজি ভিডিঅ'খিনি ইমান আছিল যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইবটো কৰি কোনো এটা নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো থিয়া গুৰিটো মাৰিবলৈ একদমেই নাপাব আজিলৈ বাই বাই